ভিউৱাৰ্ছসকল মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিউৱাৰ্ছসকল ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অস্তিত্ব ধাৰাবাহিকৰ শিক্ষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী জীৱন কাহিনী, তেওঁ ঘৰ ক'ত, শিক্ষা কি, পৰিয়ালত কোন কোন আছে, এই সকলোবোৰ জানিবলৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিউৱাৰ্ছসকল শিক্ষা প্ৰকৃত নাম হৈছে নিশা কাশ্যপ। তেওঁ জন্ম হৈছে 17 নৱেম্বৰ 1993 চন। নিশা কাশ্যপৰ ঘৰ গুৱাহাটী উজান বজাৰত। তেওঁ পৰিয়ালৰ সদস্য সংখ্যা হৈছে মাক, দেউতাক আৰু ভনীয়েক। দেউতাকৰ নাম স্বৰ্গীয় দিলীপ দাস, মাকৰ নাম ভাৰতী দাস আৰু ভনীয়েকৰ নাম ইচ্ছা কাশ্যপ। নিশা কাশ্যপৰ শিক্ষাৰ কথা ক'বলৈ গ'লে স্কুলীয়া শিক্ষা AJ স্কুলৰ পৰা, হাই ছেকেণ্ডেৰী প্ৰাগজ্যোতিষ কলেজৰ পৰা আৰু ডিগ্ৰী কমপ্লিট কৰে সন্দিকৈ গাৰ্লছ কলেজৰ পৰা। নিশা কাশ্যপে কেতিয়াও অভিনয় কৰিম বুলি ভবা নাছিল। তেওঁ এগৰাকী ডেন্সাৰ আছিল। নিশা কাশ্যপে ক্লাছ 9ত গান শিকিছিল। তাৰ পাছত ৰাকেশিয়ানৰ এটা গানত অভিনয় কৰে। তাৰ পৰাই তেওঁ অভিনয় জগতলৈ আহে। তেওঁ বহুতো গীতত অভিনয় কৰিছে আৰু বহুতো ধাৰাবাহিকত অভিনয় কৰিছে। নিশা কাশ্যপে থিয়েটাৰো কৰিছে। তেওঁ অভিনয় কৰা কেইখনমান ধাৰাবাহিক হৈছে পৰিণীতা, চক্ৰবিহু বান্ধোন, জীৱন তৃষ্ণা আদি। বন্ধুসকল, নিশা কাশ্যপৰ বিষয়ে ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ।